নমস্কাৰ বন্ধুসকল, আমাৰ ইউটিউব চেনেল এছাম বিজনেছ ইনফোলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজিৰ মোৰ বিষয়বস্তু হ'ল যে গাহৰি পালন। গাহৰি পালন এটা অত্যন্ত লাভজনক ব্যৱসায়। গাহৰি পালনত আপোনালোকে ইয়াত সবিশেষ তথ্য পাব। গাহৰি পালন এটা কিয় উত্তম ব্যৱসায় সেইটো ইয়াত জনাই দিম। তাৰ লগতে ইয়াত কিমান লাভ হ'ব, কিমান টকা ইনভেষ্টমেণ্ট কৰিব আৰু কেনেধৰণে কি ব্ৰীডৰ গাহৰিৰ বাবে ভাল আপোনালোকে লাভান্বিত হ'ব পাৰিব। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আমাৰ প্ৰথম বস্তু হ'ল গাহৰি ফাৰ্ম খুলিবৰ কাৰণে ফাৰ্মখন কেনেকৈ বনাম আমি। গাহৰি ফাৰ্ম বনাবৰ কাৰণে আমাক কি একদম মই মিনিমাম খৰচত ক'ব গৈছোঁ। মিনিমাম একদম কম খৰচত যদি কৰিব লগা হয়, আমাৰ তলৰ গ্ৰাউণ্ডখন ফ্ল'ৰখন পকা লাগিব। আৰু বাকী বেৰখন আপোনালোকে হাফাৰ দিব পাৰে, বাঁহত দিব পাৰে, সেইটো আপোনাৰ নিজা কথা। কিন্তু তলৰখন পকা লাগিব আৰু হ'ল ইয়াত ডিষ্টেঞ্চটো লাগিব 8 ফুট ইনটু 6 ফুট, 8 ফুট দীঘল 6 ফুট বহল, এইটো হিচাপত কৰিব লাগিব। ছেকেণ্ড কথাটো হ'ল আমি কি ব্ৰীডৰ কি জাতৰ গাহৰি আমাৰ অসমত কৰিব পৰা যায়। ফাৰ্ষ্ট আছে হেম্পছফায়াৰ, এইটো এটা ভাল ব্ৰীড হয়। 2 নম্বৰতে হ'ল য়ৰ্কছফায়াৰ, এইটো ভাল ব্ৰীড হয়। 3 নম্বৰত হ'ল ডিউৰক আপোনালোকে পুহিব পাৰে, বা আমাৰ যিটো লোকেল গাহৰি এইটো আপোনালোকে পুহিব পাৰে। নেক্সট হ'ল আমাৰ গাহৰিখন পোহোঁতে আমাৰ ইনভেষ্টমেণ্ট কিমান হ'ব, কিমান টকা খৰচ হ'ব আমাৰ গাহৰি পোহোঁতে। চাওক, এটা সৰু 2 মাহ বয়সৰ গাহৰিৰ মূল্য মোটামুটি 4-5 হাজাৰ টকা আপোনালোকে ধৰিব পাৰে। গতিকে আপোনালোকে যদি 10টা আনে তেতিয়াহ'লে 40-50 হাজাৰ টকা আপোনালোকৰ ইনভেষ্টমেণ্ট যাব। লগতে ঘৰটো বনাওঁতে 10 হাজাৰ টকা ধৰি থৈছোঁ। গতিকে আপোনালোকৰ কিমান হ'ব, 50-60 হাজাৰ টকাৰ ভিতৰত খৰচ হ'ব। নেক্সট আহি গ'ল লাভ কেনেকুৱা হ'ব। 50,000-60,000 টকা খৰচ কৰি লাভ কেনেকুৱা হ'ব। আমি যদি প্ৰথম বছৰত ক'ব যাওঁ, প্ৰথম বছৰত আমাৰ এটা গাহৰি পৰা 20,000 টকা লাভ হ'ব। সেইটো কেনেকৈ হ'ব, কাৰণ প্ৰথম বছৰত গাহৰি মাত্ৰ এবাৰ পোৱালি দিব আপোনালোকৰ। এবাৰ পোৱালি দিব, ডাঙৰ হৈ নেক্সট পোৱালিলৈকে এবাৰহে প্ৰথম বছৰত হ'ব। এবাৰ পোৱালি প্ৰথমতে 8-10টাকৈ দিয়ে। এজনী মাইকী গাহৰিয়ে প্ৰথম বছৰত 8-10টাকৈ পোৱালি দিয়ে। যদি 8-10টাকৈ পোৱালি দিয়ে তেতিয়াহ'লে 8-10টাৰ পৰা মই 8 ঠাই ধৰিছোঁ, 8-5 গুণ 40,000 টকা, মোটামুটি 40,000 টকা ইনকাম হ'ব প্ৰথম এটা গাহৰিৰ পৰা। আৰু এটা গাহৰিক আপোনালোকে খোৱাওঁতে খৰচ যায় এক বছৰত মোটামুটি 20,000 টকা। কিন্তু আপোনালোকে থলুৱা খাদ্য যদি খুৱায় তেতিয়াহ'লে 20,000 টকাতকৈ কম যাব। কিন্তু বজাৰৰ পৰা কিনি অনা খাদ্য আমি খুৱাব বুলি ধৰিছোঁ, তেনেকুৱাকৈ ধৰিলে এটা গাহৰিত মোটামুটি 20,000 টকা টোটেলত খৰচ যাব। খোৱাওঁতে কিনোতে 5,000 টকা, আপোনালোকে 40,000 টকা পাব প্ৰথম বছৰত। কিন্তু দ্বিতীয় বছৰত এটা গাহৰিৰ পৰা মূল্যটো আপোনালোকে দ্বিতীয় বছৰৰ পৰা মূল্যটো আপোনালোকৰ লাভটো ডাবল হৈ থাকিব। এই হিচাপটো মই একবাৰ আপোনালোকক দেখাই দিছোঁ স্ক্ৰীণত। কি দ্বিতীয় বছৰত পোৱালিৰ সংখ্যাও বেছি হয় আৰু বেছিকৈ পোৱালি বেছিকৈ দিয়ে আৰু দুবাৰ দিয়ে, 6 মাহৰ মূৰে দিয়ে। গতিকে আপোনালোকে এটা গাহৰিৰ পৰা 70,000 টকালৈকে লাভ পাব, 10টাৰ পৰা 7 লাখ টকা পাব। সাৱধানতা, গাহৰি পোহোঁতে আপোনালোকে কিছুমান সাৱধান হ'ব লাগিব। সাৱধান কি, বিশেষকৈ বেমাৰ আজাৰ। ফাৰ্ষ্ট সাৱধানতা হ'ব লগা হ'ল কি যে একদম চাফ চিকুণকৈ ৰাখিব লাগিব। তাৰ লগতে যিটো স্ৱাইন আছে, স্ৱাইন ফ্লু, তাৰ টীকা কৰিব লাগিব। লগতে কেলছিয়াম বা তেনেকুৱা ঔষধ পাতিবোৰ দি থাকিব লাগিব। গতিকে আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিল। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰক, ছাবস্ক্ৰাইব কৰক, আৰু কিবা কথা জানিব লগা থাকিলে বা আমাক কিবা সুধিব লগা থাকিলে কমেণ্ট কৰক। আমি আপোনাৰ কমেণ্টত নিশ্চয় ৰিপ্লাই কৰিম। ধন্যবাদ।